Have you ever imagined your life without your feet? আমাৰ ভৰি দুখন নোহোৱা হ'লে আমাৰ কিমান কষ্ট হ'ল হৈ। ৰাতিপুৱা শুই উঠাৰ পৰা বিচনাৰ পৰা তলত ভৰিকেইটা পেলোৱা মানে আৰু ৰক্ষা নাই, নন ষ্টপ চলিয়ে থাকে। ইয়াৰ অবিহনে বহুতো কাম আমি কৰিবলৈ নোৱাৰা হৈ যাম। ভাবি চাওকচোন, কাৰোবাৰ যদি জন্মৰে পৰা ভৰি দুখন নাই বা কিবা দুৰ্ঘটনাত ভৰি দুখনত দুখ পালে আৰু দৈনন্দিন জীৱনত কৰিব পৰা সকলো কাম যেতিয়া কৰিব নোৱাৰা হৈ যায়, কেনেকুৱা ফিল কৰিব বাৰু? আমি ফৰ্চুনেট, আমি লাকি, ভগৱানে আমাক ভালে কুশলে ভৰি দুখন দিছে। আমি জানো আমাৰ ভৰি দুখনক অৱহেলা কৰিব নালাগে, আমি এইটো কথা ভালকৈ জানো। কেতিয়াও আমি ভৰি দুখনক অৱহেলা কৰিব নালাগে। পাৰিলে আমি সকলোৱে ৰাতি শোৱাৰ আগত অলপমান কুহুমীয়া গৰম পানীত অলপ নিমখ দি ভৰি দুখন তিয়াই থ'ব লাগে। আপোনালোকে চবেই সেইটো ট্ৰাই কৰিবচোন, ভৰি দুখনে বহুত আৰাম পাব। লাইক আৱাৰ ফেচ, উই শুড টেক এক্সট্ৰা কেয়াৰ অফ আৱাৰ ফিট। উই শুড নট নেগলেক্ট our feet. It is the foundation of our body. Thank you.